আৰু অমিত শ্বাহৰ প্ৰতিকৃতিদা সমগ্ৰ ৰাজ্যৰ লগতে আজি নলবাৰী জিলাৰ বৰখলাতো বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেব বাতিলৰ দাবীত প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতিৰ লগতে কেবৰ প্ৰতিকৃতি দাহ কৰে। আজি দিনৰ ভাগত কেইবা শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক বিকি শৰ্মাৰ নেতৃত্বত পূব বৰিগৌক ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত উক্ত কাৰ্যসূচী ৰূপায়িত কৰে। কাৰ্যসূচী ৰূপায়িত কৰি সমগ্ৰ বিকি শৰ্মাই কয় যে আমি কেব নামানো, কেব বাতিল নহলে ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱালৰ দৰে ভৃত্যসকলে যিখন কেব আমাক জাপি দিব খুজিছে সেইখন কেবৰ বিৰুদ্ধে আজি বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ কৰিছো। আমি চৰকাৰক স্পষ্টভাৱে সকীয়াই দিছো, যদি এই কেবখন বাতিল নকৰে ইয়াতকৈ আমি ভয়ংকৰ আন্দোলন গঢ়ি তুলিম। নলবাৰীৰ পৰা ৰাজু কলিতাৰ ৰিপৰ্ট আজিৰ খবৰ।